এই চুক্তিৰ জৰিয়তে আমি এই অঞ্চলত বসবাস কৰা ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি বিটিচিত এটা কাউন্সিল শক্তিশালী কাউন্সিল হিচাপে পাই আপোনালোকে সকলোৱে জানে এই কাউন্সিল আসল স্বৰূপ আপোনালোকে সকলোৱে জানে এই কাউন্সিলৰ জৰিয়তে আমি হাগ্ৰামা মহিলাৰে আনি দিয়া আমাৰ বিটিচি সেক্ৰেটাৰিয়েট প্ৰত্যেকটা এটা এসেম্বলি হাউস প্রত্যেকটা 5 বছর প্রতি 5 বছর মুড়ে মুড়ে বিটিসি গণতান্ত্রিকভাবে স্বীকৃতি দি পেলাই আমি এটা নিজাববীয়া সরকার গঠন কৰি পেলাই এই সরকারের জৰিয়তে বাজেট আবণ্টন আনি পেলাই আমি এই অঞ্চলৰ ৰাইজৰ বিটিসি বসবাস কৰা 13টাতকৈ বেছি অধিক জাতি জনগোষ্ঠী আমি অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি সুতাম পুষ্ৰ আৰু এটা শান্তিপ্ৰিয় উন্নতি আমি বিটিসি কৰিবলৈ আমি সক্ষম হৈছো আজি 23টা বছৰ অতিক্ৰম হ'ল দুৰ্ভাগ্যজনকভাৱে আজিৰ পৰা 5 বছৰ পিছলৈ আমি আগুৱাই চাওঁ 2020ত বিটিসিক দুৰ্বল কৰিবৰ কাৰণে বিটিসি দুৰ্বল কৰিবৰ কাৰণে পলিটিক্যালি ষড়যন্ত্ৰ কৰি পেলাই 2020ত এই অঞ্চলত বসবাস কৰা ৰাইজৰ সুযোগ সুবিধাবিলাক বাজেয়াপ্ত কৰিবৰ কাৰণে কৰবোৰ আকৌ ঘূৰাই দিবৰ কাৰণে বিটিআৰজি চুক্তি হ'ল এই চুক্তি হোৱাৰ পিছত দুপদ্যপে 15 বছৰে দুপদ্যপে শক্তিশালী ৰূপত গঢ় দিয়া হাগ্ৰামা মহিলাৰ বিটিচিকন দুৰ্বল হোৱা আমি সকলোৱে অনুভৱ কৰিছো শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল আমি আজিৰ এই দিনত আমি সঁচাকে স্মৰণ কৰিব লাগিব প্ৰত্যেকজনে আমি শপত ল'ব লাগিব যে ভাৰতবৰ্ষত অসম ষ্টেটৰ এই 4টা ডিস্ট্ৰিক্ট লৈ পেলাই শক্তিশালী এই কাউন্সিলটো সদায় যেন শক্তিশালী হৈ থাকে তাৰ কাৰণে প্ৰত্যেকজন বিপিএফে আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব এইটো দিনতে আৰু নাঙলৰ ছবি বিপিএফৰ ছবিৰ জৰিয়তে যেটো আমি 17 বছৰে আমি শক্তিশালী বিটিসি গঠন দি আহিছিলো এই গঠন এই শক্তিশালী বিটিসিকন আমি আগুৱাই লৈ যাবৰ কাৰণে আমি বিপিএফ হিচাপে কাম কৰি পেলাই আজি দিনটোক স্মৰণীয় কৰাৰ সকলোৰে আমাৰ বিটিসি বাসী ৰাইজৰ দায়িত্ব বিপিএফৰ আণ্ডাৰত থাকি বিপিএফৰ পতাকাৰ তলত থাকি আমি প্ৰত্যেকজন বিটিসি বাসী ৰাইজে যেন বিটিসি শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰোঁ এইটোৱেই মই অনুৰোধ জনাম আজি আমি প্ৰত্যেকটা প্ৰাইমাৰীৰ পৰা মাত্ৰ 30 জনকে আমি সদস্য আমি আমন্ত্ৰিত কৰিবলৈ সক্ষম হৈছো কিয় কাৰণ 5 বছৰত যোৱা 2020ৰ পৰা বিপিএফক আমাৰ বিটিসি সৃষ্টিকৰ্তাৰ নেতৃত্বত জন্ম লোৱা বিপিএফ বিটিসি এখন কৰি পেলাই বিটিসি ৰাইজৰ আশা আকাংক্ষা সামাজিকভাৱে অৰ্থনৈতিকভাৱে আৰু পলিটিক্যালি সুস্থিৰ কৰিবৰ কাৰণে ইয়াত বসবাস কৰা ৰাইজক পলিটিক্যালি নিজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে পূৰণ কৰিব পৰা পাৰ্টি বিপিএফ দলক হয়তোবা দুৰ্বল কৰিবৰ কাৰণে যাতে বিপিএফৰ পতাকা দুৰ্বল কৰিবৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰি আছে নেকি এই ষড়যন্ত্ৰকাৰীসকলে যোৱা 5 বছৰত কাম কৰি আছে বিপিএফৰ নেতৃত্বত যদি বিটিসি থাকে এই বিটিসি শক্তিশালী নহ'ব পাৰে এই বিটিসি শক্তিশালী হৈ থাকিব দুৰ্বল কৰিবৰ কাৰণে কিছুমান পলিটিক্যাল স্বাৰ্থলোভী পলিটিক্যাল পাৰ্টিয়ে বিটিচিকন অগণতান্ত্ৰিকভাৱে লৈ যাবৰ কাৰণে চেষ্টা চলাই আছে গণতান্ত্ৰিকভাৱে
চৰকাৰ গঠন কৰিছে আমি সকলোৱে জানো। আমি পাহৰিব নালাগিব এই 5 বছৰত সেই পলিটিকেল পাৰ্টিয়ে বিটিসি কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰা আৰম্ভ কৰিছে। বিটিআর কি চুক্তিকাৰীসকল সেই চুক্তিকাৰীসকলকো সিহঁতে আজিৰ দিনতো জেলৰ ভিতৰত ৰাখি আছে। কিন্তু ইহঁতৰ কথা। কিন্তু আমি বিটিসিখন শক্তিশালী কৰিবৰ কাৰণে আমি বিপিএফ হিচাপে সদায় আগত থাকিব লাগিব। বিটিআর কৈ পেলাই বিটিসিখন দুৰ্বল কৰিবৰ কাৰণে যিসকল নেতাই যিসকল পলিটিকেল পাৰ্টিয়ে ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰকাৰীসকলক আমি নিৰ্মূল কৰিব লাগিব। এইটো আমি শপত খাই যাব লাগিব। আজি এইটো আমি সকলো বিপিএফ কৰ্মীসকলে পৰ্বতজোৰাৰ বিপিএফ কৰ্মীসকলে শপত ল'ব লাগিব। আজি বিটিসিখন বহুত দুৰ্বল কৰিলে, হাগ্ৰামা মহিলাৰ নেতৃত্বত যি বিটিসি গঠন হৈছিল, যি চুক্তি গঠন হৈছিল আজি 2020 আজিৰ 2003 আজিৰ 10 ফেব্ৰুৱাৰী দিনাখন সেই চুক্তিত অসমৰ লেখীয়াকৈ এটা ছেপাৰেট ষ্টেটৰ লেখীয়াকৈ আমি ডিপাৰ্টমেণ্টসমূহ লৈ পেলাই বিটিসি ছেক্ৰেটাৰিয়েটৰ পৰা সেই ডিপাৰ্টমেণ্টসমূহ চলাই পেলাই আমি শক্তিশালী বিটিসি আমি গঠন কৰিছিল। আপোনালোকে জানে এই 5 বছৰত সেই পলিটিকেল পাৰ্টি বিটিসিখন হাগ্ৰামা মহিলাৰ নেতৃত্বত বিটিসিৰ ৰাইজক সেৱা কৰিবৰ কাৰণে যি পলিটিকেল সৃষ্টি হৈছিল সেই পলিটিকেল সৃষ্টিক বিনষ্ট কৰিবৰ কাৰণে, দুৰ্বল কৰিবৰ কাৰণে আজি বিটিসিয়ে আনা ডিপাৰ্টমেণ্টসমূহৰ পৰা 16টা ডিপাৰ্টমেণ্ট বিটিসিৰ পৰা কাঢ়ি লৈ গৈছে। শ্ৰদ্ধেয় কৰ্মীসকল, আৰু সেইটো কাৰণতে আজি বিটিসিৰ এই 5 বছৰত উন্নত কৰিব পৰা নাই। এই যি বিটিআৰ চুক্তি বুলি কৈছে, প্ৰমোদ বড়োৱে যি বিটিআৰ চুক্তি বুলি কয়, মইতো কেতিয়াবা ভাবো যে বিটিআৰ বুলি উচ্চাৰণ কৰাৰ লগে লগে আমাৰ বিটিসিৰ শক্তি খৰ্ব হয় নেকি। মইতো ভাবিছো বিটিআৰ বুলি কোৱাৰ লগে লগে আমাৰ বিটিসিৰ অশান্তিৰ অনুভৱ আমি কৰো নেকি। মইতো ভাবিছো বিটিআৰ বুলি কোৱাৰ লগে লগে আমাৰ সংবিধানিক আমাৰ যি ক্ষমতা অধিকাৰ সেই ক্ষমতা অধিকাৰটো খৰ্ব হয় নেকি। গতিকে মই সকলো ৰাইজ আৰু বিপিএফ কৰ্মীসকলক মই অনুৰোধ জনাইছো, আমি বিটিআৰ কোৱা আমি বন্ধ কৰিব লাগে। আমি বিটিএডি বুলি ক'ব লাগে, বিটিসিৰ বিটিএডি বুলি ক'ব লাগে। কাৰণ বিটিএডিতহে ইলেকশ্যন হ'ব, বিটিআৰত ইলেকশ্যন নহয়। সেইটো আমি অৱগত হ'ব লাগিব। প্ৰমোদ বড়োৰ বিটিআৰত ইলেকশ্যন নহয়, হাগ্ৰামা মহিলাৰ 2003 চুক্তি হোৱা বিটিএডিতহে ইলেকশ্যন হ'ব। গতিকে এইটো এতিয়াও বিটিএডি আছে। প্ৰমোদ বড়োই নিজৰ স্বাৰ্থ আৰু নিজৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে জানি শুনিও বিটিসিখন দুৰ্বল কৰিবৰ কাৰণে তেওঁ আগভাগ লৈ আছে। গতিকে শ্ৰদ্ধেয় কৰ্মীবৃন্দসকল, বিটিসি চুক্তিৰ জৰিয়তে আমি বিটিসিৰ উন্নয়নৰ যি আগভাগ ল'বলৈ আমি সক্ষম হৈছিলোঁ, বিটিসি চুক্তিৰ জৰিয়তে আমি বিটিসিত সকলো ধৰণৰ সা সুবিধা আমি পাবলৈ সক্ষম হৈছিলোঁ। প্ৰত্যেকটা ডিপাৰ্টমেণ্টত বিটিসিৰ জৰিয়তে আমি প্ৰত্যেকটা গাঁৱত বসবাস কৰা মাতৃ পিতৃয়ে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষিত আৰু উচ্চশিক্ষিত কৰিবলৈ সক্ষম হৈছিলে। বিটিসিৰ চুক্তিৰ জৰিয়তে আমি এই দুৰ্গম
সক্ষম হৈছোঁ। বিটিচি চুক্তিৰ জৰিয়তে আমি পলিটিকেলি সাব্যস্ত পলিটিকেল ক্ষমতা আমি পাবলৈ সক্ষম হৈছোঁ। নিজৰ নিজৰে 10টা ভিচিডিচি গঠন কৰি পেলাই 10টা ভিচিডিচিৰ প্ৰত্যেকটা ভিচিডিচিতে আমি অফিচ স্থাপন কৰি আমি প্ৰত্যেকটা নিজৰ গাঁৱক আমি পলিটিকেলি আমি সামাজিকভাৱে আৰু আন্তঃগাঁথনি আমি শক্তিশালী কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এই বিটিচিক আমি অথলে যাব নোৱাৰি, অথলে যাবলৈ দিব নোৱাৰি। এই বিটিচিক আমি আগুৱাই লৈ যাব লাগিব। আজিৰ দিনৰ জৰিয়তে আমি সকলোৱে স্মৰণ কৰি এই দিনটোৰ কথা আমি স্মৰণ কৰি আমাৰ বীৰ বীৰাংগনাসকলৰ এই বলিদানৰ দিনটো স্মৰণ কৰি পেলাই আমি আগুৱাই যাব লাগিব। আমি BDFৰ নেতৃত্বত থাকি পেলাই আমি এই বিটিচি সৰ্বাংগীন উন্নয়নৰ কাৰণে নিজৰ উন্নয়নৰ লগতে সমস্ত ৰাইজৰ উন্নয়নৰ কাৰণে অৰ্থনৈতিকভাৱে সামাজিকভাৱে আৰু পলিটিকেল ইজ মাষ্ট। পলিটিকেল আমি নিজকে পলিটিকেলি সজাগ কৰিব পাৰিলে আমি বিটিচিখন পলিটিকেলি শক্তিশালী আমি কৰিব পাৰিম। পলিটিকেলি আমি সজাগ হ'লে আমি এই বিটিচিখন উন্নতি কৰিব পাৰিম। পলিটিকেলি সজাগ হ'লে আমি বিটিচিৰ আৰু শিক্ষাৰ দিশত আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু এইটো পলিটিকেল সংযম হৈ পেলাই আমি পলিটিকেলি বিটিচিক আগুৱাই লৈ যাবৰ কাৰণে প্ৰত্যেকজন BPF কৰ্মী ইয়াত উপস্থিত হোৱা প্ৰত্যেকজন BPF কৰ্মী আগন্তুক 2025 হ'বলগীয়া বিটিচিৰ যি ইলেকশ্যন আমাৰ কাউন্সিল ইলেকশ্যন, এই ইলেকশ্যনৰ কাৰণে আজিৰ দিনৰ পৰাই সকলোৱে প্ৰস্তুত হওক। পলিটিকেলি BPFক শক্তিশালী কৰি পেলাই আমি একোজন শক্তিশালী নাগৰিক বিটিচিৰ নাগৰিক হিচাপে যাতে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। UPPLৰ কোনো পলিটিকেল এজেণ্ডা নাই। UPPLে যি পলিটিকেল দিশতে এজেণ্ডা কৰিবৰ কাৰণে BTR চুক্তি কৰি আহিছিলে, সেই BTR চুক্তিৰ যিমানবিলাক দফা একটা দফাও সিহঁতে ৰূপায়ণ কৰিব পৰা নাই। আজি আপোনালোকে সবে জানে টিটকাই আৰু মহামায়াত আমাৰ ডিগ্ৰী কলেজ আছে। টিটকাই আৰু মহামায়াৰ ডিগ্ৰী কলেজ, টিটকাই ডিগ্ৰী কলেজটো প্ৰমোদ বড়ো চৰকাৰে 2023 পৰাই চৰকাৰীকৰণৰ প্ৰতিশ্ৰুতি দিছে। আমি সুধিছিলো এনেকে চৰকাৰীকৰণ কৰা হ'ব। উত্তৰত হৈছিলে চৰকাৰীকৰণ staff provincialized জৰিয়তে কৰিব। staff provincialized 3 বছৰ বা 2023 পৰা পাৰ হৈ 2024 হৈ গ'ল, 2025 আৰম্ভণিৰ পৰা শেষ হ'বলৈ গৈ আছে। প্ৰমোদ বড়োই staff provincialized এতিয়াও কৰিব পৰা নাই। এই টিটকাই ডিগ্ৰী কলেজত সারা বিটিচি 10টা কলেজৰ ভিতৰত টিটকাই ডিগ্ৰী কলেজটো প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে কি হয়তো লিখিতভাৱে লৈছে, এতিয়াও প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই। প্ৰত্যেকটা এছেম্বলিতে আমি প্ৰশ্ন সুধো আৰু প্ৰত্যেকটা এছেম্বলিতে প্ৰমোদৰ উত্তৰ হয় যে হৈ আছে। কিমান দিন হৈ আছে বুলি আমাৰ এই অঞ্চলবোৰ অৱহেলিত কৰিব, বিটিচি বাসী অৱহেলিত কৰিব। কিমান দিন হৈ আছে বুলি কৈ পেলাই বিটিচি BTR নিশা কথাতে BTR কৈ পেলাই আমাক দুৰ্বল কৰিব। এইবাৰ পৰ্বতঝৰৰ ৰাইজেও বিটিচিক শক্তিশালী কৰিবৰ কাৰণে BPFৰ শ্লোগান প্ৰমোদ হটাও বিটিচি বাঁচাও প্ৰত্যেকজনে এইটো স্মৰণ কৰিব লাগিব। তেতিয়াহ'লেহে ভাৰতবৰ্ষৰ ভিতৰত বিটিচিখন আমি এটা উজ্জ্বল আৰু শক্তিশালী কাউন্সিল গঠন কৰিব পাৰিম। প্ৰমোদ হটাও বিটিচি বাঁচাও, UPPL হটাও বিটিচি বাঁচাও,
এইটোৱেই আমি আজিৰ পৰা সকলোৱে মনত শ্লোগান হিচাপে লৈ কাম কৰক, সেইটোৱেই মই অনুৰোধ জনাম। তেতিয়াহে ভাৰতবৰ্ষত নাঙল ছবিৰ নেতৃত্বত আমি BTC-খন এখন ইউনিটি, প্ৰসপেৰিটি আৰু ডেভেলপ BTC আমি গঠন কৰিবৰ কাৰণে আমি